আহোমৰ ছোৱালী বৰ শুৱনি। এই যে উখহা চকুৰ বাদুত জিলিকি থকা তেজস্বী সিংহিনীৰ দৃষ্টি, পুৰঠ গালত তুলমি থকা মূলা গাভৰুৰ ৰণচন্দী ৰক্ত আভা, গভীৰ বুকুৰ গহ্বৰত কঢ়িয়াই ফুৰা কেঁচা মৰম সনা হিয়াখনত জয়াৰ প্ৰেমৰ মৰ্মন্তুদ গাথা। আহোমৰ ছোৱালীৰ প্ৰেমৰ বাছনিত সৌভাগ্যৱান হৃদয়বোৰহে হেনো উঠে। গদাপানীৰ দৰে পাহোৱাল, কাকু বুঢ়া গোহাঁইৰ দৰে মহিয়ান পুৰুষৰ বাবেহে হেনো আহোমৰ যুৱতীয়ে কঢ়িয়াই ফুৰে জয়া বা মূলাৰ কালজয়ী প্ৰেম। ফা চু, ফাইৰেম, ফা চিত, ফা ৰূপ পিন্ধি যেতিয়া আহোমৰ যুৱতীয়ে বীৰ দৰ্পে বাট বুলাই যায়, সৰগৰ অপ্সৰাও হেনো লাজত মুখ ঢাকি পশ্চাৎ গমন হৈ পলায়। প্ৰতিজনী আহোমৰ জীয়া গাভৰু যেন তুং খুংগীয়া বুৰঞ্জীৰ মুগাৰঙী পৃষ্ঠাৰ পৰা মূৰ দাঙি উঠা একো একোগৰাকী বীৰংগনা, অথবা তুৰ্বকৰ সন্মুখত বজ্ৰ নিনাদ তোলা মূলা গাভৰুৰ সতীৰ্থ সেনানী, মহিলা, জয়ন্তী, ললিতা, পমিলা। আহোমৰ গাভৰুৱে মুগা সাজ পিন্ধিলেহে প্ৰকৃতিলৈ বহাগী নামে। মুগা, নুনী, এৰীৰ ইতিহাসে সেই কথাই কয়। আহোমৰ যুৱতীৰ ভৰুণ দেহাত হেনো ৰক্ত নহয়, প্ৰেম আৰু সাহসৰ বৰলুইত বয়। আহোমৰ ছোৱালীবোৰ বৰ শুৱনি, আতিল দেহাত অসমীয়াৰ সাজ পুৰণি। চুকাফাৰ নাতিনীৰ দেহাত বৰ অসম গঢ়াৰ প্ৰাচুৰ্যময় উৰ্বৰতা। প্ৰেমৰ বাবে আত্মজাহ দিব পাৰে, তুলি ল'ব পাৰে হেংদাং, দেখা পালে বৰ্বৰতা। আহোমৰ ছোৱালীৰ সেই হয়তো ইমান সুন্দৰতা, লজ্জা, সুন্দৰতা, পবিত্ৰতা আৰু সাহসৰ কি যে অপূৰ্ব সমন্বয়, যাৰ প্ৰাণ আত্মা কেশিকাই কেশিকাই অসম বুৰঞ্জীৰ সাহসৰ অধ্যায় শিলালিপিৰ দৰে খোদিত হৈ ৰয়। আহোমৰ ছোৱালী বৰ শুৱনি।